মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ পথাৰলৈ যোৱাৰ পৰা আৰু মই পথাৰত আহি পালোঁ আৰু আহি পায়ে মই ভাবিলোঁ আজি আপোনালোকক এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ এটা দেখাওঁ আৰু খেতি সময়ত কেনেধৰণে কৰে সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পথাৰলৈ আহি আছোঁ চাওকচোন চব ৰুই লুকাইছে কিন্তু মই নাছিলোঁ এতিয়াহে আহিছোঁ সিদিনা আৰু বহুত বছৰ পিছত পথাৰত আহিছোঁ আৰু ভালেই লাগিছে আৰু কালিও গ'লোঁ আৰু আজিও আহিছোঁ আৰু এইপিনে চাওকচোন চব ৰুই পিনি সেউজীয়া হৈ আছে আৰু কিমান ভাল লাগিছে চাওকচোন আৰু আহি আছোঁ মই অকলে পথাৰত পাই আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া আজি এটা বেলেগ লুকত আহিছোঁ আজি গেটআপটো বেলেগ হয় আৰু এইফালে ৰোৱনীজনী ৰুই আছে হাই কৰি ৰুই আছে এইপিনে এডৰা এইফালে এডৰা আৰু এইফালে এডৰা আছে দেখিছে কিমান মাটি বোকা দিছে আৰু এতিয়া ৰুই থাকিম 12টা বাজে 1টা বাজে আজি আৰু ভাবিছোঁ আৰু ৰুই যাওঁ কিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু বাদ বাকী ৰুই যাওঁ চাওকচোন চব সেউজীয়া কি ধুনীয়া লাগিছে ভিউটো আপোনালোকক মানে বুজাই দিব নোৱাৰোঁ কিমান যে ভাল লাগিছে বাপৰে তাৰ কাৰণে আহিবলৈ মন যায় ইমান ধুনীয়া ভিউ যে সেইকাৰণে তাৰ পৰা আহি তেজপুৰৰ পৰা আহি পথাৰলৈ আহিছোঁ চাওকচোন কি ধুনীয়া ভিউ আহিছে চব ফালে সেউজীয়া একচুৱেলি সকলো প্ৰায়ভাগ মানুহৰ খেতি উঠিছে আৰু কিছুমানৰহে বাকী আছে বাকী চব ৰুই হৈয়ে গৈছে মাজে ক'ৰবাত আছে বাকী সকলোৱে ইমান কষ্ট কৰি ৰুৱে কিন্তু আমাৰ ইয়াত বানপানী হয় সেয়েহে বহুত নদী আছে সোৱণশিৰি নদীৰ ওচৰতে নদী আৰু তাৰ কাৰণে পানী হয় আৰু পানী হোৱাৰ কাৰণে বহুতৰে নষ্টৰো হয় এতিয়ালৈ এবাৰ বানপানী হৈয়ে গৈছে ৰোৱা মৰিছে আৰু বহুতৰে কঠীয়া নষ্ট হৈছে তেনেকুৱা ধৰণে আকৌ যদি পানী আহে তেতিয়া অসুবিধা হ'ব কিন্তু যদি নাহে তেতিয়াহ'লে ধান নিশ্চয় ভালেই হয় কিন্তু যদি পানী হয় নহয় তেতিয়া দুবাৰ ৰুব লগা হয় এতিয়া আকৌ এবাৰ ৰুব লগা হয় সেইকাৰণে মানুহখিনি বহুত কষ্ট হয় ইয়াত আৰু বাকী আপোনালোকক পাছত লগ পাই আছোঁ পাৰিলে অকণমান ভিউটো দেখাবলৈ চেষ্টা কৰোঁ চাওকচোন পথাৰৰ অৰিজিনেল চাউণ্ডটো নিচাৰ কি সুন্দৰ পৰিৱেশ এইবিলাক চাওক পানী এতিয়া শুকাই গৈছে এইখিনি বামবিলাক হয় শুকাই গৈছে কিমান যে ভাল লাগিছে খালি ইয়াত পথাৰ ইয়াত ঘৰ চৰ পাবলৈ নাই খালি পথাৰেই হয় এইখিনি বাকী আছে আমি এইখিনি এতিয়া ৰুবলৈ আহিছোঁ খালি পথাৰখিনি আৰু পথাৰলৈ অহা আমেজটোৱে বেলেগ হয় ন আৰু আগতে বাৰু মই পথাৰলৈ গৈ আছিলোঁ কিন্তু মাইনা যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰা পথাৰলৈ যোৱা হোৱা নাছিলে আৰু এতিয়া গৈছোঁ আৰু বহুত দিনৰ পিছত গ'লোঁ এইপিনে চাওক মানুহবিলাক ৰ'দ আহিছে যে ৰ'দ অহাৰ কাৰণে মানুহখিনি 6টা 5টা মানতে আহিছে কাৰণ ৰ'দ আহে যে ৰ'দ ওলালে ৰুব নোৱাৰে পানীটো গৰম হয় সেইটো কাৰণে মানুহবিলাকে 5টা মান বজাতে আহি পিনি ৰোৱা আৰম্ভ কৰিছে আৰু মই এতিয়া পথাৰত নামিছোঁ আৰু চাওক মোৰো অকণমান ৰুই পিনি আপোনালোকক দেখাই দিছোঁ বহুত বছৰৰ পিছত গৈয়ে থাকোঁ পথাৰলৈ আগৰ পৰাই আমি সৰুৰ পৰাই গৈছোঁ পথাৰলৈ কিন্তু এতিয়া বহুত দিন গেপ হৈ আছিলে আৰু এতিয়া আকৌ পথাৰলৈ গৈ ৰুই আছে মই আজি মাহঁতৰ ঘৰত ৰুবলৈ আহিছিলোঁ আৰু তাৰ আগৰ দিনা বাৰু হাজবেণ্ডৰ ঘৰতে ৰুইছিলোঁ আৰু বৈ ৰুই আছে আৰু মই ভাবিলোঁ মাহঁতকো অকণমান হেল্প কৰি দিবলৈ আহোঁ বুলি আছোঁৱে যেতিয়া ঘৰত গৈ আছোঁ যেতিয়া সেইকাৰণে মাহঁতক আৰু আগৰ দিনা যোৱা ভিডিঅ' কৰিবলৈ নহ'ল বাৰু সেয়েহে আজি ভাবিলোঁ কৰোঁ আপোনালোককো অকণমান দেখাওঁ পথাৰৰ দৃশ্য আৰু যিসকলে গাঁৱত আছে সিহঁতিতো জানে যিসকলে গাঁৱত নাই সিহঁতিও অকণমান উপভোগ কৰক ইমান ধুনীয়া পথাৰৰ সেউজীয়া মাজত কেনেধৰণে আমি ৰুলোঁ ৰুই মেলি চাহ খালোঁ চাহ খাই অকণমান ৰেষ্ট কৰি আকৌ ৰুলোঁ ৰুই মেলি হৈ গ'ল আৰু হৈ যোৱাৰ পিছত ঘৰলৈ আহি আছিলোঁ তেতিয়াই দেখিলে এজোপা ঔটেঙা গছজোপা দেখি সকলোৱে আৰু এতিয়া সৰু কোমলীয়া ঔটেঙা লাগে নহয় খুবেই খাই ভাল লাগে সেয়েহে মাছৰ লগত খাবৰ কাৰণে ঔটেঙা পাৰিছে চাওকচোন ইমান ধুনীয়াকৈ গছৰ ওপৰত লাগিছে বেছি ডাঙৰ হোৱা নাই এতিয়াও কিন্তু সৰু হৈ আছে লাঠি দি এনেদৰে ধুনীয়াকৈ পাৰিছে চাওকচোন কিমান ভাল লাগে ন পথাৰৰ পৰা আহি মানে ঔটেঙা পৰা বা কিবা ঢেকীয়া শাক চিঙা তেনেকুৱা ধৰণৰ সেই স্মৃতিবিলাক এটা বেলেগ আৰু এটা ভাল লাগে আৰু পথাৰত যে ইমান কষ্ট কৰি ৰ'দত ৰুই অহা হয় কিন্তু সেইটো অনুভৱটো নহয় মানে এজনীয়ে গোট খাই যেতিয়া ৰোৱা হয় কথাৰ বতৰা কথা কোৱা হয় আৰু তেনেকুৱা ধৰণে আকৌ মানে আৰু সকলোৱে পথাৰলৈ যায় ন সেইটো কাৰণে সেই অনুভৱটো যে কষ্ট হয় যে সেই অনুভৱটো নাহে আজি নেক্সট ডে হয় আৰু ভাবিলোঁ পথাৰলৈ আহিছোঁ আৰু এখেতৰ ঘৰত আজি খেতি উঠাই
কথা সেয়েহে ভাবিলোঁ চবেই মোৰ জাজনী বায়ে ভাবিলে বায়ে ক'লে যে আমি আজি পথাৰতে ভাত খাম কাৰণ আজি যে খেতি উঠিব সেইকাৰণে আমি পথাৰতে খাম কোনোদিন বোলে পথাৰত ভাত খোৱাই হোৱা নাই এইবাৰ সেয়েহে চবেই পথাৰলৈ ভাল ল'লোঁ আৰু পথাৰত ভাত খাবৰ কাৰণে মাছ পুৰিলোঁ ধুনীয়াকৈ আৰু ধুনীয়াকৈ তৰকাৰী বনাই লৈ গ'লোঁ পথাৰলৈ বুলি আৰু এইপিনে আমি পথাৰতে চবেই ভাত খাবলৈ লৈছোঁ আৰু আমাৰ তাইও পথাৰতে ভাত খাব দেই এতিয়া তাই মানে কি হৈছে কি হোৱা নাই তাই প্ৰথমবাৰ গৈছে আৰু ইমান বুজা নাই আৰু তাই বিৰাট ফূৰ্তি পাইছে এনেই মানে যি হ'লেও নহ'লেও আজি তাইক পথাৰলৈ লৈ আহিছোঁ যে তাই বহুতে ফূৰ্তি পাইছে আৰু লগতে তাইকো খুৱাই দিলোঁ 2-3 সঁচাই মানে পথাৰত ভাত খোৱা আমেজে বেলেগ আৰু বহুত বছৰ পিছত খাইছোঁ যে পথাৰত ভাত খোৱা আৰু পথাৰলৈ যোৱা সেই সময়বিলাক মানে খুব মিছ কৰোঁ আৰু যে সেয়ে খুব ভাল লাগিলে আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ আৰু আমাৰ এই দেখিছে নহয় ভুই ৰুবৰ কাৰণে ধুনীয়াকৈ বোকা ৰেডি হৈ আছে আৰু আমি এতিয়া ৰুবহে যাম আৰু এইখিনি কঠীয়া হয় এই কঠীয়াখিনি উঠাই আমাৰ ৰোৱা হৈছে কিন্তু এইখিনি কঠীয়াখিনি এতিয়া বৰ্তমান বাঢ়িছে বাৰু কাৰণ আজি খেতি উঠিব যে সেয়েহে কঠীয়াখিনি বাঢ়িছে আৰু আমাৰ তাই এতিয়া দেউতাকৰ লগত পথাৰলৈ নামিছে তাই মানে সেই খোজকাঢ়িব পৰা নাই আৰু লাহে লাহে অভ্যাস কৰিব এতিয়া আৰু তাইনো প্ৰথম গৈছেহে এইবাৰ প্ৰথম গৈছে সেইকাৰণে তাইও ভালদৰে মানে সেইখিনি অভ্যাসখিনি হোৱা নাই আৰু তাইক দেউতাকে ৰুই পিনে শিকাই আছে আৰু কেনেকৈ ৰুব লাগে কেনেকৈ কঠীয়াখিনি ধৰিব লাগে আৰু এইপিনে আমাৰ অৰূপ হয় মানে মোৰ বৰজনা ল'ৰা হয় আৰু ইও ৰুবৰ কাৰণে চেষ্টা কৰিছে ইও পথাৰলৈ নাহে অৱশ্যে আজিহে গৈছে মইহে জোৰ কৰি লৈ গৈছোঁ ব'লা বোলো ভণ্টি যাব যেতিয়া লৈ যাওঁ আৰু পথাৰত চাওঁচোন কেনেকৈ ৰুইছে দুইজনে মিলি আৰু আমাৰ তাই ৰখি আছে আৰু মানে কেনেকৈ ৰুওঁ কেনেকৈ কৰোঁ তাই দেউতাকে শিকাই আছে তুমি এনেকৈ কৰা গোটেইখিনি শিকাই দিছে তাই আৰু চেষ্টা কৰিছে ৰুইছে চাইছেনে আপোনালোকে ধৰিব পাৰিছেনে আৰু কেনেকৈ ৰুই আছে চিঞৰি থাকে কিন্তু তাই বিৰাট ফূৰ্তি পাইছে আৰু এইপিনে ময়ো ৰেডি হৈ লৈছোঁ আৰু ঘৰলৈ গৈছোঁ যে পথাৰলৈ গ'লে তামোল এখন খাবলৈ মন যায় আপোনালোকৰ মন যায়নে বাৰু মই পথাৰলৈ গৈছোঁ যে ধুনীয়াকৈ এখন তামোল চোবাই আছোঁ এইপিনে আৰু পূৰা দাঁত চাত লেতেৰা হৈ গৈছে আৰু এতিয়া মই ৰুবৰ কাৰণে নামো আৰু যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি যাব মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ আহি চাই আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু ওচৰতে থকা বেল বটনটো টিপি যাব আৰু যিসকল মোৰ ভিডিঅ' আগৰ পৰা চাই তেখেতলোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু